দেউতাই আহি গুৱাহাটী পালেহি এয়াৰপৰ্টৰ পৰা দেউতাই মাক ফোন কৰিছিল মানে দেউতা এতিয়া ঘৰত নাই এতিয়াও ঘৰ পোৱাহি নাই মায়ে কৈছে এয়াৰপৰ্টৰ পৰা হেনো ডাইৰেক্ট বাগানলৈ গৈ আছে ডাইৰেক্ট বাগানলৈ যে নিশ্চয় তেওঁৰ মৰমৰ বোৱাৰীৰ কিবা কুখ্যাতি গম পাইছে কি হ'ল অনন্যা পুৱাৰ পৰা কিবা চিন্তা কৰি থকাৰ নিচিনা লাগিছে কি হৈছে এনি প্ৰব্লেম ভাবচোন কথাবোৰ যদি তোৰ দেউতাৰে বুজি নাপায় আৰু তই তোৰ দেউতাৰক ৰখাব নোৱাৰ তেতিয়া ভৱিষ্যতে তোৰ দেউতাৰে এনেকুৱা হাজাৰজনী অৰুন্ধতীক কিমান অন্যায় কৰিব আপোনাৰ এই প্ৰতিটো সম্পত্তিৰ মালিক আপুনিয়েই পুনৰবাৰ হ'ব পাৰিব কেনেকৈ জানেনে মই বিক্ৰী কৰিম এই সম্পত্তি পাৰিব আপুনি কিনিব পাৰিম কিনিবও পাৰিম আৰু গোস্বামী মোৰ ওপৰত হাত উঠাবলৈ আপুনি সাহস ক'ত পালে এয়া আৰম্ভণিহে আৰু সাহসৰ প্ৰমাণ পাই যাবা মোক মোৰ পত্নীয়ে বহুদিন আগতে এইবোৰ কথা কৈছিল কিন্তু তেওঁৰ কথাতে কি মই নুশুনিছিলোঁ শুনা হ'লে অন্ততঃ আজি এই দিন দেখিবলগীয়া নহ'লহেঁতেন কালিলৈকে মোক দেউতা দেউতা বুলি মাতা ছোৱালীজনীয়ে আজি মোক গোস্বামী বুলি সম্বোধন কৰিব পৰা আমাৰ সম্পৰ্ক আজিৰে পৰা শেষ আৰু তুমি কি সম্পৰ্ক বুজি পাবা তুমিতো সম্পৰ্ক যোগ্যই নহয় আজি এই মুহূৰ্তৰ পৰা গোস্বামী পৰিয়ালৰ লগত তোমাৰ প্ৰতিটো সম্পৰ্ক মই ছেদ কৰিলোঁ ওলাই যোৱা এইখন ঘৰৰ পৰা না তুমি মোৰ বোৱাৰী না মোৰ ঘৰৰ কোনোবা সদস্য ওলাই যোৱা বুলিছোঁ নহয় ওলাই যোৱা কি হৈ আছে মই একোৱে নাজানো দেউতাৰে মোক তাত থাকিবলৈকে নিদিয়ে নহয় মই বুজিছোঁ মা কিন্তু মোৰ চিন্তা এটাই অনন্যাই কেনেবাকে বাগান আৰু ফেক্টৰী নিজৰ নামত কৰি লোৱা নাইতো মই একোৱে নাজানো জানা এতিয়া ৰাখো দিয়া মই গম পালে তোমাক সকলোবোৰ জনাম মোক জনাব কিন্তু মা হেল্ল' ফোনটো ৰাখিয়ে দিলে মায়ে কি বা হৈ আছে তাত দেউতাই আচল কথাবোৰ গম পাইছেনে নাইবা নে অনন্যাই আগৰ দৰে কথাৰ চলাই দেউতাক পুনৰ ভুলাই পেলোৱা নাইতো মোক একোৰে ভুলাব নোৱাৰে না মৰমেৰে না মিঠা কথাৰে মইতো আপোনাৰ দৰে বুৰ্বক নহয় বাকী থাকিল অভয় আৰু মোৰ বিয়াখনৰ কথা সেইখনতো এনেহে এখন কণ্ট্ৰেকচুৱেল মেৰেজ আছিল চুক্তি হৈছিল আমাৰ মাজত কি কণ্ট্ৰেকচুৱেল মেৰেজ অঁ আপোনাৰ বাইদেউৱেতো কণ্ট্ৰেক্টখনত চাইন কৰিছিল কিন্তু এই বিষয়ে কাকো গম পাবলৈ নিদিলে যিদৰে অভয়ৰ কথাটো আপুনি আৰু আপোনাৰ বাইদেৱে আজিলৈকে কাকোৱে গম পাবলৈ নিদিলে ঠিক এই কথাটো তেনেকুৱাই মনে মনে থাকা তোমাৰ এইখন মুখেৰে এটা শব্দও নকৰিবা মোৰ মুখ এতিয়া বন্ধ নহয় লাহে লাহে আৰু খোল খাবহে বাকী থাকিল অভয় আৰু মোৰ সম্পৰ্কৰ কথা সেইটোতো থাকিবই সম্পৰ্ক নাথাকে মাথো আপোনালোকৰ লগত সম্পত্তি কাঢ়ি নিয়াৰ দৰে অভয়কো মই কাঢ়ি লৈ যাম আপুনি চাই থাকক মই চাই নাথাকোঁ তুমি যি ভাবিছা সেয়া মই কেতিয়াও হ'বলৈ নিদিওঁ আৰু এতিয়া তুমি যাবা নে মই চুচুৰাই বাহিৰ কৰি দিব লাগিব মোৰ ঘৰৰ পৰা আপুনি মোক বাহিৰ কৰিব সাহস আছে আপোনাৰ এতিয়াও এই ঘৰটো তোমাৰ হোৱা নাই যিদিনা হ'ব সেইদিনাই এই দম ভালি মাৰিবা
এই ঘৰটো মৰ্টগেজত ৰাখি বাগানৰ বাবে মই যি লোন লৈছিলোঁ সেই লোন মই কেতিয়াবাই পৰিশোধ কৰিছোঁ। তোমাৰ অংক ঠিকেই আছিল, কিন্তু মাজত অলপমান খেলি মেলি লাগি গ'ল। নাও গেট আউট ফ্ৰম হিয়াৰ। আই চে গেট আউট ফ্ৰম মাই হাউচ। সদায় ইংৰাজী ফৰফৰাই কৈ থকা ছোৱালীজনীয়ে আজি এই সাধাৰণ ইংৰাজী বাক্যটো বুজি পোৱা নাইনে? নে অসমীয়া তৰ্জমা কৰি বুজাই দিব লাগিব? নাই, আজি মই একো নকওঁ। আজি অতদিনে ইংৰাজী অসমীয়াত বহুত কিবা কিবি ক'লোঁ, বহুত যুক্তি তৰ্কও কৰিলোঁ তোমাৰ লগত, কিন্তু মোৰ উদ্দেশ্য আৰু ইচ্ছা তুমি একোৱেই বুজি নাপালা। আশা কৰোঁ এইবাৰ বুজি পাবা। হেৰি, আপুনি এতিয়াতো মোক বেয়া নাপায়? মোৰ এই স্বৰটো তুমি কেতিয়াও পাহৰি নাযাবা, সদায় মনত ৰাখিবা। ব'লা। মিছেছ মীনাক্ষী গোস্বামী আৰু মিষ্টাৰ মধুসূদন গোস্বামী, না মই আপোনালোকক পাহৰিম, না মোক আপোনালোকক পাহৰিবলৈ দিম। বাগানখনটো গ'লেই, এতিয়া এই ঘৰটোও যাব। এদিন মই পুনৰ আহিম আৰু এই একে ষ্টাইলতে আপোনালোকক এই ঘৰখনৰ পৰা গতিয়াই বাহিৰ কৰি দিম। মই হাৰি যোৱা নাই। দৰকাৰ হ'লে এই সকলোবোৰ জ্বলাই চাৰ খাৰ কৰি দিম, কিন্তু মই হাৰ নামানো। জাষ্ট ৱেইট ফৰ মি। তাৰমানে অনন্যা ধৰা পৰিলে। কি হৈছে ভালদৰে একো গমেই পোৱা নাই। মাক ফোন কৰি আছোঁ কিন্তু ৰিচিভেই কৰা নাই। মোৰ যে একেবাৰে চিন্তাই লাগি আছে। তোৰ আকৌ চিন্তা লাগিবলৈ কি হ'ল? যি হ'ল ভালেই হ'ল। লাহে লাহে সকলোবোৰ ধৰা পৰিছে। এই মুখাৰ আঁৰৰ মুখবোৰ পোহৰলৈ অহাটো খুবেই দৰকাৰ। আপুনি নিজ হাতেৰে গঢ়া ৰাজ্যখন নিজেই ধ্বংস কৰিলে। বাৰু, যি হ'ল হৈ গ'ল, কিন্তু এতিয়া কি হ'ব সেইটো ভাবক। সকলোবোৰতো আজৰি নিলেই, কিন্তু কিন্তু এই ঘৰটোও যদি লৈ লয়, তেতিয়া আমাৰ কি হ'ব সেইটো ভাবক। মই হাৰি যোৱা নাই। দৰকাৰ হ'লে এই সকলোবোৰ জ্বলাই চাৰ খাৰ কৰি দিম, কিন্তু মই হাৰ নামানো। জাষ্ট ৱেইট ফৰ মি। হেৰি, তাই এইবোৰ কি কৈ থৈ গ'ল? আমাৰ বাগানখন? তাই যি কৈ গ'ল সেয়া সকলো সঁচা মীনাক্ষী। আমি বৰবাদ হৈ গ'লো মীনাক্ষী, বৰবাদ হৈ গ'লো। হেৰি, আপুনি তেনেকুৱা নকৰিবচোন। সকলো ঠিক হৈ যাব। আপুনি ধৈৰ্য ধৰকচোন। তাৰমানে অনন্যা ধৰা পৰিলে। কি হৈছে ভালদৰে একো গমেই পোৱা নাই। মাক ফোন কৰি আছোঁ কিন্তু ৰিচিভেই কৰা নাই। মোৰ যে একেবাৰে চিন্তাই লাগি আছে। তোৰ আকৌ চিন্তা লাগিবলৈ কি হ'ল? যি হ'ল ভালেই হ'ল। লাহে লাহে সকলোবোৰ ধৰা পৰিছে। এই মুখাৰ আঁৰৰ মুখবোৰ পোহৰলৈ অহাটো খুবেই দৰকাৰ। তাকেই। আৰু এতিয়া অভয়ৰ পাল। আৰু এই আচল কথাবোৰ যদি মা দেউতাই গম পায়, মনত কিন্তু বৰ দুখ পাব। মই প্ৰাৰ্থনা কৰোঁ
কোনো মা দেউতাকৰে যাতে অভয়ৰ দৰে সন্তান নহওক। তাকেইতো এজন DSP হৈ এনেকুৱা কাম কৰিব পাৰেনে? কি আচৰিত নহয় বা? চাবি, এই অভয় গোস্বামীৰ মুখা খোলাৰ লগে লগে তাৰ DSP চাকৰিও যাব আৰু তেতিয়াহে সি মজাটো পাব। সকলো সময়ে ক'ব। সৰুতে দেউতাই এষাৰ মোক কথা কৈছিল, কি জানো, যি সত্যত থাকে তাক বিনষ্ট কৰিবলৈ বহুতো অসত্য একলগ হয়। অসত্যই নিজকে জয় কৰিবলৈ বহু পন্থা হাতত ল'ব, কিন্তু হাজাৰটা শক্তি লগ হ'লেও সত্যক কোনেও বিচলিত কৰিব নোৱাৰে। এদিন নহয় এদিন সত্যৰ জয় হ'বই। আৰু কি জানো, সেই আশাতে ময়ো ৰৈ আছোঁ। নাজানো মোৰ ক্ষেত্ৰত বা কি হয়। তই চিন্তা নকৰিবি, দেউতাই কোৱা কথাবোৰ পুনৰ সত্য বুলি প্ৰমাণ হ'ব। তুমি যদি অনন্যাৰ বিষয়ে ইমানবোৰ কথা জানিছিলাই, তেনেহ'লে মোক তেতিয়া কিয় কোৱা নাছিলা? অন্ততঃ আজিৰ এই দিনটো দেখিব লগা নহ'লহেঁতেন। মইতো আপোনাক বাৰে বাৰে সতৰ্ক কৰি দিছিলোঁ, কিন্তু মোৰ সতৰ্কবাণী আপুনি জানো শুনিলে? যদি মই অনন্যাক কেতিয়াবা বেয়াকেও কৈছিলোঁ, আপুনি জাঙুৰ খাই উঠিছিল। সেইবোৰ কথা আপোনাৰ মনত আছে নে পাহৰিলে? আছে, মোৰ সকলো কথাই মনত আছে। কিন্তু কি যে হৈ গৈছিল মই একোৱেই বুজিব পৰা নাই। তাইক মই ইমান বিশ্বাসত কিয় ল'লোঁ? কিয় ল'লে জানেনে? কিয়? কাৰণ আপুনি কাৰোবাক বেয়া পাবলৈ গৈ আন কাৰোবাক বেছিকৈ ভাল পোৱাৰ প্ৰতিযোগিতাত নামি পৰিছিল, আৰু সেইটো সুবিধাই অনন্যাই ল'লে। তাইক আপুনি পাৱাৰ অফ এটৰ্নি দি থৈ গুচি গ'ল। কিন্তু এইষাৰ কথা মোক এবাৰো জনাব নোৱাৰিলে? আপুনি নিজ হাতেৰে গঢ়া ৰাজ্যখন নিজেই ধ্বংস কৰিলে। বাৰু, যি হ'ল হৈ গ'ল, কিন্তু এতিয়া কি হ'ব সেইটো ভাবক। সকলোবোৰতো আজৰি নিলেই, কিন্তু কিন্তু এই ঘৰটোও যদি লৈ লয়, তেতিয়া আমাৰ কি হ'ব সেইটো ভাবক। নাই নাই, একো নহয়, তেনেকৈ নাভাবিবা। অনন্যা অভয়ৰ পত্নী। এতিয়া অভয়ে অনন্যাৰ বিপক্ষে যুঁজিব। ভাবিলে আচৰিত লাগে, ক'ৰ পৰা যে কি হৈ গ'ল। আদিয়ে তাইক বিয়া পাতিব নোৱাৰিলে, আৰু সেই বিয়া ভঙাৰ দুখত তাইৰ দেউতাকে এই পৃথিৱী এৰি গুচি গ'ল। আৰু সেই প্ৰতিশোধ পূৰাবৰ কাৰণে তাই এইখন ঘৰৰ লগত সেইবোৰ কৰিলে। এজনী ছোৱালী হৈ তাই অকলে অকলে ইমানবোৰ কাম কৰিলে। মোৰ কিন্তু বিশ্বাস নহয় যে তাই অকলে অকলে এইবোৰ কাম কৰিছে বুলি। তুমি তাৰ পৰা কিয় গুচি আহিলা? তোমাৰ কাম এতিয়াও বহুত বাকী আছে। মই অকলেই বহুত কাম কৰিলোচোন। গোস্বামী পৰিয়ালৰ চেহেৰা এতিয়া মই আৰু চাই থাকিব নোৱাৰোঁ। ইয়াৰ পিছৰখিনি কাম তোমাৰ। আচ্ছা, তেনেহ'লে তুমি কি কৰিবা? অভয়ৰ লগত কৰি থকা নাটকখন সোনকালে শেষ কৰা আৰু সোনকালে মোৰ ওচৰলৈ গুচি আহা। আৰে আপুনি মোৰ লিগেল এডভাইজাৰ হৈ এনেকৈ হাত দাঙি দিলে কেনেকৈ হ'ব? কিবা কৰি মোৰ বাগান আৰু ফেক্টৰীটো বচাওক। মোক আপুনি এনেকৈ মৰি যাবলৈ এৰি নিদিব। আৰে আপুনিতো সকলো জানে মই কিমান কষ্ট কৰি এই বাগান আৰু ফেক্টৰীটো থিয় কৰাইছিলোঁ, কিন্তু হঠাৎ যে এইবোৰ হৈ যাব, সেইটো কেনেকৈ হ'ব পাৰে? কথাবোৰ অলপ বুজিবা। তুমি বহি নাথাকিবা, কাম কৰা। এতিয়া ৰাখিছোঁ, বাই। লাভ ইউ টু। গোস্বামী পৰিয়ালৰ চেহেৰা এতিয়া মই আৰু চাই থাকিব নোৱাৰোঁ। ইয়াৰ পিছৰখিনি কাম তোমাৰ। আচ্ছা, তেনেহ'লে তুমি কি কৰিবা? অভয়ৰ লগত কৰি থকা নাটকখন সোনকালে শেষ কৰা আৰু সোনকালে মোৰ ওচৰলৈ গুচি আহা। তাৰ বাবে আৰু অলপ ধৈৰ্য ধৰিব লাগিব। ফাৰ্ষ্ট গোস্বামীৰ ঘৰটোৰ ব্যৱস্থা কৰা,
তাৰ পাছত হৈ থাকিব। আৰু শুনা, মই ফোন নকৰালৈকে মোক ফোন নকৰিবা। কিয় তুমি অভয়ৰ লগত থাকিবা নেকি? তুমি আচলতে কি বিচৰা? মই অভয়ৰ পৰা আঁতৰি আহি তাৰ জেলৰ আলহী হোৱাটো বিচাৰিছা? যদি সেইটোৱে বিচাৰিছা তেনেহ'লে হ'ব দিয়া, মই সেইটোৱে কৰোঁ। আমাৰ উদ্দেশ্য সফল কৰিবলৈ হ'লে কিছুমান কথা তুমি বুজি পাব লাগিব। মে বি ৰাইট। কথাবোৰ অলপ বুজিবা। তুমি বহি নাথাকিবা, কাম কৰা। এতিয়া ৰাখিছোঁ, বাই। লাভ ইউ। লাভ ইউ টু। মিষ্টাৰ মধুসূদন গোস্বামী, নাভাবিব আপোনালোকে মোক ঘৰৰ পৰা বাহিৰ কৰি দি এই ৰণখন জিকিলে বুলি। মইতো নিজেই বিচাৰিছিলোঁ তেনেকুৱা এটা হোৱাটো, যাতে মই পৰৱৰ্তী কামবোৰ কৰিব পাৰোঁ। মই ধৰা পৰা নাই। ন্যায়িকভাৱে সকলোবোৰ আত্মসাৎ কৰি মই নিজেহে ধৰা দিছোঁ। মই জানো আপোনাৰ মনত এতিয়া বহুত দুখ, কিন্তু আপুনি এতিয়াও হাৰি যোৱা নাই। আপোনাক এতিয়া কোনেও বচাব নোৱাৰে গোস্বামী, কোনেও নোৱাৰে। আৰে আপুনি মোৰ লিগেল এডভাইজাৰ হৈ এনেকৈ হাত দাঙি দিলে কেনেকৈ হ'ব? কিবা কৰি মোৰ বাগান আৰু ফেক্টৰীটো বচাওক। মোক আপুনি এনেকৈ মৰি যাবলৈ এৰি নিদিব। আৰে আপুনিতো সকলো জানে মই কিমান কষ্ট কৰি এই বাগান আৰু ফেক্টৰীটো থিয় কৰাইছিলোঁ, কিন্তু হঠাৎ যে এইবোৰ হৈ যাব সেইটো কেনেকৈ হ'ব পাৰে? এতিয়া দুখ কৰি লাভ নাই। মই আপোনাক তেতিয়াই ৱাৰ্ণ কৰিছিলোঁ। পাৱাৰ অফ এটৰ্নিৰ খেলে বহু মানুহৰ লাইফ বৰবাদ কৰি দিছে, কিন্তু আপুনি মোৰ কথাটোত গুৰুত্বই নিদিলে মিষ্টাৰ গোস্বামী। লোভ আৰু প্ৰতিশোধ এই দুয়োটাই বৰ বেয়া বস্তু। ই একো বুজি নাপায়। বিশ্বাস, সম্পৰ্ক এইবোৰ ইয়াৰ আগত নগণ্য। অৱশেষত আপুনি তাৰেই বলি হ'ল। তাৰমানে আপুনি মোক বচাব নোৱাৰে? মই চেষ্টা কৰিম গোস্বামী। সকলো ডিপেণ্ড কৰে অনন্যাই ব্যৱহাৰ কৰা সেই উকিলজনৰ ওপৰত। সি তাৰ কামবোৰ কি হিচাপে কৰিলে সেইটো জনাটো খুবেই প্ৰয়োজনীয়। এবাৰ সেই উকিলটো হাতলৈ আহিলে কেছটো বেলেগ কিবা কৰি দিব পাৰি। মোৰ বাবে আপুনি এইকণ সহায়টো কৰক। বাকী পুলিচৰ সহায় যি লাগে মোৰ ল'ৰা অভয়ে কৰিব। মোৰ এই ঘৰটো মোৰ হাতৰ পৰা এৰি যাবলৈ নিদিব। মই কিন্তু কৈ দিলোঁ, ই অভয়টো ক'লৈ গ'ল? তাৰ ফোনৰ ছুইচটোও বন্ধ। সেইটো সময়ত সি মোৰ লগত থকা উচিত আছিল, কিন্তু হেৰি, বাইদেউক ফোন কৰি কথাটো জনাব লাগিছিল। বাইদেউক ফোন কৰি কিডাল হ'ব? পাৰিব তাই এই সকলোবোৰ ঘূৰাই দিবলৈ? যদি পাৰে তেনেহ'লে তাইক ফোন কৰি মাতি দিয়া। শুনা, আজি আমাৰ এই অৱস্থাৰ কাৰণে মই যিমান দায়ী তাতকৈ বেছি হাজাৰ গুণে দায়ী বাইদেউ। চেনেহৰ মালা গাথে অজান খোজৰ পৰশ, জীৱনৰ আলি বাটত জীৱনে নিয়ম ৰচে, নিয়ম ভাঙে সপোন।